নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আপোনালোকৰ মৰম অনুষ্ঠান সুপ্ৰভাত অসমলৈ মই বঞ্জস্না মই সংগীতাই আপোনালোকৰ সুন্দৰ পুৱাতি অধিক সুন্দৰ আৰু জিপাল কৰি তুলিবলৈ এগৰাকী নতুন অতিথিৰ সৈতে সুপ্ৰভাত অসমৰ নতুন খণ্ডৰ সৈতে আমি উপস্থিত হৈছোহি আপোনালোকৰ মাজত সংগীতা তুমি ঠিকই কৈছা আজি আমাৰ মাজত যিগৰাকী অতিথি উপস্থিত আছে খুবেই বিশেষ অতিথি কিন্তু আপোনালোকক চিনাকি কৰাই দিয়া আগতে আমি এটি ভিডিঅ' চাই লওঁ নেকি তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেছি সুবিধা হ'ব নহয় না সংগীতা নিশ্চয় নিশ্চয় আহকচোন একেলগে উপভোগ কৰোঁ দৰ্শকসকল আপোনালোকে ইতিমধ্যে গম পালে যে আজি আমাৰ মাজত উপস্থিত থকা সেই বিশেষ অতিথিগৰাকী কোন হয় তেওঁ হৈছে অসমৰ এগৰাকী লোক সংস্কৃতিৰ সংগীত শিল্পী সকলোৰে মৰমৰ সুভাষ নাথ দা সুভাষ দা স্বাগতম জনাইছো আপোনাক আমাৰ অনুষ্ঠানলৈ ধন্যবাদ জনাইছো আজি খুব ভাল লাগিছে ইমান এটা ৰাতিপুৱা সময়ত সুভাষ দা আজি আমাৰ মাজত আছে আৰু ইতিমধ্যে গমেই পালো তেখেতৰ সেই বিশেষ আপোনাৰ যি কলা সঁচাই অতুলনীয় বাকি কথা আমি পাতিমেই প্ৰথমতে কক কি খবৰ আপোনাৰ একদম বঢ়িয়া খুব ভাল লাগিছে কৃতজ্ঞতা জনাইছো দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ যি সুপ্ৰভাত অসময়ে যি আমাক আমন্ত্ৰণ কৰি যি মৰম চেনে কৰিছে গতিকে অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিছো লগতে তোমালোক দুইগৰাকীকে লগ পাই খুব ভাল লাগিছে বহুত ধন্যবাদ ৰাতিপুৱা বুলি ক'লে এটা ধাৰ্মিক পৰিৱেশ এটা আপোনাক পাই মানে আমাৰ দৰ্শকসকলেও বহুত ধাৰ্মিক পৰিৱেশ এটা আজি মানে উপভোগ কৰিবলৈ পাইছে নহয় জানো আপোনাৰ জৰিয়তে যি নহওক সুভাষ দা আপোনাক আমাৰ মাজত পাই আমি বহুত বেছি আনন্দিত হৈছো আমাৰ আপোনাৰ পৰা জানিবলৈ যথেষ্ট কথাই আছে আমি প্ৰথমতে জানিব বিচাৰিম যেহেতু আপুনি ইমান এখন কলা সংস্কৃতিৰ লগত জড়িত হৈ আছে বহুত সৰুৰে পৰা নিশ্চয় গতিকে আমি আৰম্ভণিৰ পৰা নিশ্চয়কৈ জানিব বিচাৰিম যে আপোনাৰ জন্ম ক'ত আপোনাৰ ঘৰ আপোনাৰ ফ্যামিলি আপোনাৰ স্কুল এভৰিথিং প্ৰথমতে মোৰ নামটো হৈছে মোৰ নামটো হৈছে দৰ্শকক জ্ঞাতাৰ্থে জনাইছো মোৰ নামটো শ্ৰী সুভাষ নাথ মোৰ ঘৰ হৈছে দৰং জিলা চিপাঝাৰৰ নিচিপাঝাৰ গাঁৱত মোৰ জন্ম 1986 আৰু মই মানে প্ৰথমতে মই এলপি স্কুল আমাৰ গাঁৱৰখনতে পঢ়িলো তাৰ পাছত ঘোৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়িলো তাৰ পাছত চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত পঢ়িলো আমাৰ ঘৰত মা দেউতা মই আৰু মোৰ ফেমিলি আছে ওয়াইফ আছে তাইৰ নামটো হৈছে ঋতুস্মিতা তালুকদাৰ দেউতাৰ নামটো কৈ থলো দেউতাৰ নামটো শ্ৰী হৰেন্দ্ৰ নাথ আৰু মাৰ নাম শ্ৰী জলিতা দেৱী নিশ্চয় খুব দৰ্শকে নিশ্চয় খুব ভাল পাইছে ডিটেইলছটো পাই গৈছে ভাল আৰু লগতে যেহেতু ফেমিলি কথাটো ওলাইছে মই অকমান এইখিনিও জানো ডেফিনেটলি মই জানিম আপোনাৰ বয়ও অকমান নামৰ লোক সংস্কৃতিৰ লগত জড়িত হৈ আছে ধুনীয়াকে মানে মোৰ কাৰণে ভাল লাগে ৰাইজেও কেনেকুৱা পাই নাজানো ধুনীয়া নাগৰা নাম গায় আৰু তাই লোকগীত চৰ্চা কৰে আধুনিক গীতো গায় গোটেইখিনি চৰ্চা আছে আপোনাৰ যে এই যাত্ৰাটো কাৰণ লোক সংস্কৃতি বুলি ক'লে জেনেৰেলি কি হয় এনেকুৱা নহয় যে আজি মই ইচ্ছা গৈছে আজি মই গাই দিছো আৰু চিপাজাৰ বা তেনেকুৱা অঞ্চলবিলাকত লোক সংস্কৃতিয়ে হওক বা যিকোনো কলা ক্ষেত্ৰত খুব আগবঢ়া হয় আমি সকলোৱে জানো গতিকে আপুনি এই যাত্ৰাটো কেনেকৈ মাইণ্ডত আহিল বা আপুনি কেনেকৈ ভাবিলে যে মই এই বিষয়টোৱে ল'ম বা এই বিষয়টোতে মই আগবাঢ়িম আচলতে কি মই মানে ইমান পৃথিৱীৰ ভিতৰত আটাইতকৈ সৌভাগ্য ব্যক্তিজন মই বুলি ভাবো কিয়নো মই দৰং জিলাৰ চিপাঝাৰ জন্ম পালো আৰু ৰাইজে জানে যে দৰং জিলাৰ চিপাঝাৰখন হৈছে লোক সংগীত লোককৃষ্টিৰ প্ৰাণ কেন্দ্ৰ তাত লোককৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট চহকী তাত ওজাপালি নাগৰা নাম থিয় নাম বীৰ নাম তাৰপিছত নাঙেলি গীত চিয়া সকলোবিলাক আছে আৰু মই যিমানখিনি পাৰো সিমানখিনি মই তাত চৰ্চা কৰিছো আৰু আমাৰ সৰুৰে পৰা আমাৰ ঘৰত মানে এটা খুব আধ্যাত্মিকতাৰ পৰিৱেশ আছে আমি বৈষ্ণৱ ধৰ্ম আদৰ্শিত আমি মানুহ গতিকে আমাৰ ঘৰত সৰুৰে পৰা বৰগীত চৰ্চা কৰে লোকগীত চৰ্চা হৈ থাকে এটা সৰুৰে পৰা মই এইটো বস্তু শিকি মানে দেখি পৰিৱেশ পাইছিলে আচলতে আপুনি এই ঠাইৰ প্ৰভাৱ ঘৰৰ প্ৰভাৱ গোটেইখিনি আছে আৰু মোৰ মানে আমাৰ ঘৰৰ গোটেই মানুহখিনি মোক খুব মানে এইটোত খুব আগ্ৰহাই লৈ গৈছে লগতে মোৰ মামাহঁতৰ ঘৰখন গোটেই পুৰা সম্পূৰ্ণ জড়িত হৈ আছে তেওঁলোকে প্ৰতিটো মুহূৰ্ততে মোক উৎসাহ উদ্দীপনা দি আছে আপুনি লোকসংগীতৰ একেধাৰে কেইবাটাও ধাৰাত আপুনি পৰিৱেশন কৰি আহিছে বিভিন্ন কলা আপুনি পৰিৱেশন কৰি আহিছে বিশেষকৈ আপুনি নাগাৰা নামৰ পাঠক হিচাপে আপুনি সমাদৃত নহয় জানো তাৰ লগতে আপুনি ওজাপালি আৰু বেলেগ বেলেগ ক্ষেত্ৰতো কলা প্ৰদৰ্শন কৰিছে সেই বিষয়ে অকনমান জানিব পাৰিম
মই নাগাৰা নামটো শিকিছিলোঁ 2001 চনত হয় কিন্তু 2001 চনৰ আগৰ পৰাই মই কিছু মানে মই আমাৰ যিটো আমাৰ দৰঙৰ যিটো বিয়া সংগীত ওজাপালি সেইটো ওজাপালিটো শিকিছোঁ তাৰপাছত মই লোকগীতটো একে সৰুৰ পৰাই চৰ্চা কৰি আছোঁ তেনেকৈ আৰু এতিয়াতো নাগাৰা নামটো অলপ বেছিকৈ গাওঁ কিন্তু লোকগীতটো মই সমানে মই আগুৱাই লৈ গৈ আছোঁ নিশ্চয় আপোনাৰ জীৱনৰ এইখিনি কথা জানি বহুত ভাল লাগিছে আপুনি শিক্ষাৰ সমান্তৰালকৈ নিশ্চয় সংগীতৰ যাত্ৰাও সৰুৰে পৰা আৰম্ভ কৰিলে আপুনি যিটো কথা ক'লে এতিয়া আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে আপুনি শিক্ষাৰ লগত সংগীতক কেনেকৈ আপুনি হয় আগুৱাই নিলে মানে কি হয় মই পঢ়া শুনাত ইমান মানে সিমান চোকা নহয় মানে মই বেছিকৈ এইটোত মানে গুৰুত্ব দিলোঁ মানে নাগাৰা নামেই হওক বা এনে লোকসংগীতেই হওক আৰু মই ষ্টেজতো মই পাৰফৰ্মেঞ্চ কৰিছিলোঁ গতিকে তেনেকৈ আৰু যদি মানে একাগ্ৰতা থাকে তেতিয়া নিশ্চয় ছাকচেছ হয় লগতে মোৰ ঘৰৰ মানুহখিনি মই ক'লোৱে নহয় বহুত সহায় সাৰথি কৰিছে আৰু মোৰ বন্ধুবৰ্গবিলাকে খুব ধুনীয়াকৈ সহায় সাৰথি কৰিছে সহযোগ কৰিছে গতিকে আৰু তোমালোকৰ নিচিনা মানুহবিলাক আমাৰ শুভাকাংক্ষী আছে নিশ্চয় নিশ্চয় আৰু হয় আপুনি যিহেতু নাগাৰা নামৰ পাঠক হিচাপে ইতিমধ্যে সমাদৃত আৰু খুব কম বয়সতে নহয় জানো বনজুস্না খুব কম সমাদৃত নহয় মানে এনে গাওঁ আৰু সমাদৃত মানে কি মানুহে যেতিয়া ভাল পায় ন সেইটো সমাদৃত বুলি নকলেও নোৱাৰি অৱশ্যে কাৰণ সমাদৃত বুলি ক'বই লাগিব কাৰণ বনজুস্না মই এনেকৈ কোৱাৰ এটা কাৰণো আছে তুমি গম পোৱা নে নাই মই নিশ্চিত নহয় সেই বিষয়ত কিন্তু আমি জনামতে এখেতৰ অহা 3 বছৰলৈকে অনুষ্ঠান বুকিং হৈ আছে ইতিমধ্যে গম পাই নিশ্চয় 3 বছৰ নহয় মানে মোৰ মানে যদি বিশ্বকৰ্মা পূজা চোৱা যায় মানে আমাৰতো এনেকুৱা পূজা পাৰ্বণত নাগাৰা নাম চলে বিশ্বকৰ্মা পূজাৰ মোৰ নামটো 2030 চনলৈ আছে 2030 যদি জীয়াই থাকো হয় 2030 চনত দিনৰ নামখন আছে দিন আৰু ৰাতিত গোৱা যায় কিন্তু ৰাতিৰখন চেঞ্জ হৈ থাকিব কিন্তু দিনৰখন 2030 চনলৈ মোৰ মানে এগ্ৰিমেন্ট কৰা আছে গতিকে এইটো বেলেগ বেলেগ জেগা বেলেগ নহয় না 2030 খন মই একে জেগাতে কাম আচ্ছা তেওঁলোকে আসলতে আপোনাক পাৰ্মানেন্টলি কৰি দিছে সেইটো মৰমে হয় আসলতে সেইটো মৰমে হয় আৰু সমাদৃত বুলি যে কৈছে ফুল নিশ্চয় কোৱা নাই নহয় জানো তেতিয়া হলে কাৰণ মানুহে যে মানুহৰ পৰা যেতিয়া এই মৰম আশীৰ্বাদ এইবোৰ সমাদৃত হোৱাৰ আন এটা নাম আছে আৰু মানে কি হয় নাগাৰা নামটো আসলতে মোক ভাল পোৱা বুলি নহয় আসলে নাগাৰা নামটো ভাল পায় ৰাইজে সেইকাৰণে মোক ভাল পায় বা লোকগীতটো খুব ভাল পায় সেইকাৰণে মোক ভাল পায় হয় নাগাৰা নামো ভাল পায় নিশ্চয় কিন্তু পাঠকজনৰ লগত বহুখিনি কথা থাকে নহয় জানো কাৰণ পাঠকজনে কেনেকৈ পৰিবেশন কৰিছে সেইটোৰ ওপৰত বহুখিনি কথা থাকে নহয় জানো হয় যিহেতু নাগাৰা নামৰ কথা ওলাইছে আমি এটি সৰুকে ভিডিঅ' চাই লওঁ তাৰপিছত পুনৰ কথা পাতিম নহয় নে সুভাষ দা আহকচোন দৰ্শকসকল এইখিনিতে উপভোগ কৰোঁ সুভাষ দাৰ এটি নাগাৰা নাম সুন্দৰ প্ৰদৰ্শন নাগাৰা নামৰ আৰু মইতো আপুনি ইমান ডাঙৰ তালখন যেনেকৈ ঘূৰাইছে নহয় তালখন মইতো পাগল হৈ গৈছো ন তাকে আৰু সেইখনৰ ওজনো যথেষ্ট বেছি দেখাতে গম পাই ইমান ডাঙৰ তাল আপুনি নাগাৰা নামৰ বিষয়ে যেতিয়া আমি আহো ন এইবোৰ আকৌ কেৱল গোৱাটোৱেই নহয় বহুতখিনি কথাই থাকে আপুনি সেই বিষয়ে আমাক লগতে দৰ্শকসকলক যদি আপুনি গোটেইখিনি জনায় গোৱাটোৰ এনেকুৱা কথা আছে মই গুৰুৰ পৰা যিখিনি শিকিছোঁ মোৰ গুৰু হৈছে আমাৰ চিপাঝাৰৰে আমাৰ তেখেত প্ৰয়াত জগত চন্দ্ৰ নাথ তেখেতৰ পৰা প্ৰথম মই নাগাৰা নাম শিকিছিলোঁ তাৰপাছত মই নাগাৰা নাম আৰু অলপ তাতকৈ আৰু অলপ বেছিকৈ শিকিলোঁ আমাৰ যিয়ে নেকি অসমৰ নাগাৰা নাম সম্ৰাট যাৰ কণ্ঠৰ প্ৰতিখন নামৰ থলি ৰজন জনাই নলবাৰী জিলাৰ সন্মানীয় কৈলাশ তালুকদাৰদেৱ তেখেতৰ পৰাও শিকিলোঁ তেখেতে মানে কি কৈছিলে মোক মই মানে সৰু সৰু টিপছবিলাক মই তেওঁৰ পৰা বহুত শিকিছোঁ তেখেতে কৈছে যে দৰ্শকৰ ৰুচি সম্পন্ন হ'ব লাগে নামবিলাক
আৰু মানে জমনিবিলাক যেটা কৰা যায় জমনিবিলাক হয়তো মানে কি বা সুৰতে জমনিটো হয় মানে আচলতে সেইটো নিজৰ আচলতে এটা প্ৰেজেন্স অফ মাইন্ড বুলি ক'ব লাগিব সেই বস্তুটো থাকিব লাগে সেইটো লাগে আৰু দৰ্শকে কি বিচাৰিছে পাঠকজনে সেইটো মানে খুব জানিব লাগে আৰু মানে নামৰ থলীখনত বস্তুখিনি তাল নাগৰাখিনি থোৱাৰ পাছত মানে দৰ্শকখিনি দেখিলে গম পায় তেওঁলোকে কি নাম শুনিব ইচ্ছা কৰি আছে অকণমান গম পোৱা যায় যে তেওঁলোকে এনেকুৱা নাম ভাল পাব আৰু যদি ফ্ৰণ্টত যদি অকণমান বয়সস্থ বা এজেড মানুহখিনি থাকে তেতিয়া অলপ খুব চিৰিয়াছ নাম ল'ব লাগে আৰু যদি তাতে বয়সস্থ মানুহটো খুব কম আছে মানে য়ং জেনেৰেশ্যনটো বেছি আছে তেতিয়া আৰু অলপমান লাগে আৰু আপুনি যে ক'লে যে বয়সীয়াল আৰু বয়সীয়ালখিনি শুনাটো একেবাৰে সাধাৰণ কথা তেওঁলোকে খুব আজিও ভাল পায় জন্মান্তৰ পৰা ভালেই পায় নাগাৰা নামটো কিন্তু নিউ জেনেৰেশ্যনে যে নামৰ আজিকালি এটা ভাল পোৱা হৈছে বা ভাল পায় আপুনি যে ক'লে নিউ জেনেৰেশ্যন দেখিলে এটা আপোনাৰ অনুভৱটো কেনেকুৱা হয় যে নিউ জেনেৰেশ্যনটো আপোনাক মানে আগতে কি আছিলে আগতে মানে নতুন প্ৰজন্মই নাম চোৱা নাছিলে সেইটোৱে হয় কিন্তু ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল যে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখি আধুনিকতাক আদৰি অনা তেতিয়াহে তোমাৰ কৃষ্টি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব গতিকে আমি নিজৰ কৃষ্টি সংস্কৃতিটো জীয়াই ৰাখি আমি অকণমান আধুনিকতাৰ প্ৰভাৱ দিয়াৰ কাৰণে নতুন প্ৰজন্মতে ভাল পাইছে গতিকে একেবাৰে আমি যদি একদম আগৰ ষ্টাইলত যদি গাই থাকোঁ তেতিয়া কিন্তু নামটো আৰু নতুন প্ৰজন্মৰ কাৰণে আপুনিও নিজেই এগৰাকী আকৰ্ষণৰ বিষয় নহয় জানো যিহেতু আপুনি নিজেও নতুন প্ৰজন্মৰ বুলিয়েই ক'ব পাৰি হয় নতুন প্ৰজন্ম হয় গতিকে তেওঁলোকে খুব ভাল পায় গতিকে মোৰ খুব মানে তেওঁলোকে ফেচবুকৰ ফ্ৰেণ্ড আছে ইউটিউবৰ ফ্ৰেণ্ড আছে গোটেইখিনিয়ে তেওঁলোকে মোক মানে নাগাৰা নামৰ কাৰণে খুব মানে আৰু এইটো যথেষ্ট আমাৰ কাৰণে এটা ভাল লগা বিষয় যে নাগাৰা নাম আমাৰ লোককৃষ্টিৰ এটা বিষয় এটাক আপুনি ডিজিটেল প্লেটফৰ্মতো উপলব্ধ কৰাইছে সেইটোৱেও নিশ্চয় যুৱ প্ৰজন্মক বহুত আকৰ্ষিত কৰিছে নহয় জানো যিহেতু আজিকালি ডিজিটেল প্লেটফৰ্মখনে খুব ইম্পৰ্টেণ্ট মানুহে টিভি খুব কমেই চায় গতিকে ইউটিউব বুলি ক'লে আচলতে গোটেইখিনি যেতিয়া উপলব্ধ হয় নহয় সহজো হৈ যায় টিভি কম মানে আমি কিন্তু এইটো চাই থাকোঁ আমি দুয়োজনে কিন্তু গুৱাহাটী আমি চাই থাকোঁ নিউ জেনেৰেশ্যনটো নতুন একদম নিউ জেনেৰেশ্যনখিনি আৰু আজিকালি টিভিটো কি টিভিটো পকেটত থাকে যে আজিকালি এক্সেক্টলি টিভি চোৱা হয় আজিকালি এনি টাইম টিভিটো চাই থাকে আৰু লগতে মই নিশ্চয় সুধিব বিচাৰিম যে আপুনি যে তালৰ যিটো আমাৰ কি বুলি ক'ম কলা সেইটো এটা বহুত বেছি প্ৰেক্টিচ লাগে নহয়নে গতিকে আপুনি কেনেকৈ মানে সৰুৰ পৰা ডাঙৰলৈকে বা কিবা স্পেশাল কিবা ট্ৰেইনিং বা তেনেকুৱা আপুনি লৈছে নিশ্চয় লৈছে গতিকে সেই ক্ষেত্ৰত আপুনি কি তালৰটো কি আচলতে তালৰ বস্তুটো কেনেকুৱা এটা তালটো মানে এইটো বলৰ কথা নহয় এইটো বুদ্ধিৰ কথা কৌশল আছে কিছুদিন আগতে মই এটা ভিডিঅ' আপোনালোকৰ মই ইউটিউবতে প্ৰচাৰ কৰিছিলোঁ মানে সৰ্থেইবাৰীত 10 কিলো ওজনৰ 40 পোৱা ওজনৰ তাল এযোৰ বনাইছে তেওঁলোকে মোক মাতিছিলে মানে সেইযোৰ বজোৱা মানুহ লাগে মানে অলপ বজাব লাগে আৰু বস্তু তাতে গ'লো মাৰিছিলা পাব আপোনালোকে মই সেই 40 পোৱা ওজনৰ তালযোৰ বজালো মানে খুব আচৰিত পাইছে কিন্তু সেইটো আচলতে এটা টেকনিক হয় তালযোৰ বজোৱাটো বহুত শক্তি থাকিলেও নহ'ব গতিকে মই তালৰ অকণমান লৈছোঁ মানে অলপ শিক্ষা লোৱা গৈছে তালৰ কেনেকৈ তাল বজাব লাগে কেনেকৈ তালপাত ওলোটাই দিব লাগে নিশ্চয় এইটো কৈছে যে এইটো গম পাই ইমান ধুনীয়া তাল আজি আমাৰ মাজত আছে ইমান ডাঙৰ এইযোৰ বজোৱা দেখিবলৈ মই আচলতে কেতিয়া কম হৈ আছে এক্সাইটেড হৈ আছে ইমান ডাঙৰ তালটো কেনেকৈ বজায় আমাৰ তালটো দেখুৱাব লাগে নিশ্চয় আৰু আপুনি বজাব লাগিব দেখিলো আমি ভিডিঅ'ত তেনেকুৱা চাবলৈ দৰ্শকেও নিশ্চয় ভাল পাব নহয় ইমান ডাঙৰ নিশ্চয় এইটো হৈছে ৰেপেনি কয় এইটো ৰেপেনি বুলি কয় আমি যিটো আমাৰ দৰঙীয়া ভাষাত আমি জিকিৰি কওঁ দৰং পাৰ হোৱাৰ পাছত এইটো ৰেপেনি বুলি কয় তাৰপিছত তালটো ঘূৰোৱাৰ কথা আছে তালটো বজাই থাকোঁতে এই অলপ আগতে দেখুৱালে যে ঘূৰোৱাৰ চিষ্টেম আছে কিছুমান যিটো আমাৰ এই আমাৰ বৰপেটাৰ যিটো ভোৰতালটো যিমান ইজিকৈ ঘূৰাব পাৰি এইটো সেনেকৈ নোৱাৰি সেইটো জাষ্ট সৰু হয় পাতল হয় সেইটো পিতলৰ হয় আৰু এইটো কাঁহৰ পিতলৰ বস্তুটো ওজনটো খুব কম তালৰ ভাগ আছে নেকি বাৰু তালৰ ভাগ আছে নেকি বেলেগ বেলেগ সেইটো ভোৰতাল বুলি কয় এইটো ভোৰতাল হয় কিন্তু সেইটো মানে কি হয় জাষ্ট শ্বৰ কাৰণে এইটো পিতলৰকে বনায় মই চুই চাওঁ নিশ্চয় নিশ্চয় মই দাঙিব পাৰিম নে পাৰিবা মা ইমান বহুত বেছি নহয় কিন্তু ন বহুত বেছি নহয় মই সহায় কৰি দিছোঁ দেই তোমাক মা
নিজকে একদম থ্যাংক ইউ কৃষ্ণ বঢ়িয়া আমাৰ কাৰণে ডাঙৰ সৌভাগ্য এটা নহয় একদম জানো আৰু নিচিনা আচলতে মইতো যেতিয়া পৰা দেখিছো সুভাষ দা আহোঁতে লৈ আহিছে ন মই ভাবি আছিলো যে এবাৰ যদি হাতখন দি চাব পাৰিলো এবাৰ যদি মই ওজনটো এবাৰ আৰু মাজতে আপুনি আৰু এটা কথা ক'লে যে থিয় হৈ বজাব পৰাৰ যিটো বজোৱাৰ যিটো আপুনি দেখুৱালে ইয়াতে সম্ভৱ হ'ব নেকি বাৰু পাৰা যাব দেখুৱাব লাগিব তুমি ঠিকেই কৈছা সংগীতা আমি যদি একেবাৰে গোটেইখিনি চাই লওঁ মনটো শান্তি হ'ব নাই না লগতে আমাৰ দৰ্শকসকলে খুব ভাল পাব গতিকে আপুনি থিয় হৈ যদি এবাৰ আমাক দেখুৱাই দিয়ে নিশ্চয় নিশ্চয় এটা মই গাই বজাম কিন্তু তোমালোকে চাপৰি নিশ্চয় আজি আজি চাপৰি আৰু বন্ধুছনা তুমি অকনমান আঁতৰি দিবা আমি অলপ এনেকৈ থিয় হৈ লওঁ নেকি যিটো চালনা দেখিছো তালৈ এনেকৈ থিয় হৈ লওঁ চাপৰিটো এনেকৈ মানে গিনতে গ্লাছ ও কেলৈনো আহিলা ভাৰস্তৰ মাজলৈ হৈছে যাবা সকলো এৰি থৈ পুণ্যৰ টোপোলা লগত লৈ ওলাবা জমে পাচিব নিবলৈ ও মনাই জমে পাচিব নিবলৈ বহুত ধুনীয়া আৰু ইমান ধুনীয়াকে ইমান মানে আপুনি ইমান ধুনীয়াকে মেনেজ কৰি কাম তাকে হেৰি কৰিছে মোৰ চাই আপুনি থৈ লওক নিশ্চয় আসন গ্ৰহণ কৰি লওক পুনৰবাৰ আমি এগৰাকী এনেকুৱা অতিথিক মতাৰ হাত হ'ব আজি পাই গ'লো নহয় জানো নামটো ধৰি ভাল লাগি গ'ল আমিও লগতে আমিও কিন্তু আপোনাক হেল্প কৰিছো দে ধন্যবাদ তোমালোকৰ চাপৰি মৰাৰ কাৰণে মোৰ মানে সুবিধা হয় তালটো পাই গ'ল তাকেইটো খুব ভাল লাগিলে আৰু আচলতে এইবোৰ অনুভূতি হয় কলা সংস্কৃতিৰ লগত যেতিয়া এনেকুৱাকে ইমান ক্লোজলি পোৱা যায় আচলতে চবৰে ভাল লাগে নহয় নে আমাৰ বুলিয়ে নহয় আচলতে হয় হয় জিনক বন্ধুছনা লাইভত চালো আকৌ এটা ভিডিঅ' এটা চাই লওঁ ন দৰ্শকসকল আহকচোন আমি এইখিনিতে চাই লওঁ তেওঁৰ এটি ভিডিঅ' দীপঙে কতনা ঘূৰিলো তোৰে মান শুনি কতোতে নাপালো তোৰে ঐ কৃষ্টি বিশ্বতো জ্বলিলে লুই তোৰ চাপৰিয়ে ৰিঙিয়াই মাতিছে আমি দৰঙীয়া আমি কামৰূপীয়া আমি নলবেৰীয়া আমি বৰপেটীয়া পালি ভাউরিয়া আৰু দেউধুনি দূৰৰ পৰা ভাই আহে মাদলৰ ধ্বনি উজনি নামনি লগাই খলকনি ধুলিয়াৰ শব্দত কপি যায় ধৰণি আমি দৰঙীয়া
আমি কামরূপিয়া আমি নলবেরিয়া আমি বৰপেটিয়া গীত বৰগীত আমাৰে প্ৰাণ সকলোই ৰাখিলে অসমীৰ মান গোৱালপাৰাৰ গীতৰ কথা কোনেনো নেজানে বৰপেটাৰ হোলী গীতে মনত জোৱাৰ আনে কৃষ্টি বিশ্বতো জ্বলিছে লুইতৰ চাপৰিয়ে ৰিঙিয়াই মাতিছে আমি দৰঙীয়া আমি কামৰূপীয়া আমি নলবেৰিয়া আমি বৰপেটিয়া আমি দৰঙীয়া আমি কামৰূপীয়া আমি নলবেৰিয়া আমি বৰপেটিয়া খুব এটা ভাল গীত আৰু আপোনাক এটা বেলেগ ৰূপত দেখিলো আচলতে কেনেকে এইটো এনেকে গানটো খুব ভাল লাগিছে বাৰু বা কেনেকে মনলৈ এই চিন্তাটো আহিল বাৰু মানে এইটো গানৰ অন্তৰালত মানে এটা কথা আছে এইটো গীত মানে মই আৰু মোৰ দাদা এজনে লিখিছিলে তেখেত হৈছে হৰিচৰণ কুমাৰ তেখেতৰ ঘৰটো কদমতলিৰ পৰা অকণমান সময় গৈ পাই পেলাই আমাৰ চিপাজাৰতে হয় তেখেত ঢুকালে ঢুকাৰ পিছত মই ভাবিছোঁ তেখেতৰ স্মৃতিতে মই গানটো মই যেনে তেনে বনাব লাগিব আৰু এই গীতটোৰ মানে অন্তৰালত কি আছে এই গীতটোত কৈছে যে আমি নলবেৰিয়া আমি দৰঙীয়া আমি কামৰূপীয়া আমি বৰপেটিয়া মানে এই চাৰিখন জিলাত নাগাৰা নাম ওজাপালি বীৰ নাম থিয় নাম জোনা নাম এইবিলাক পায় আৰু উজনিৰ ফালে যদি যোৱা যায় ওজাপালিটো নাপায় মানে সেইকাৰণে কিন্তু উজনি নামনি লগাই খলকনি ঢুলীয়াৰ খবতে কপি যায় ধৰণী ঢুলীয়াবিলাক সিফালে পায় বিহু নাম বা এইটো মানে তেওঁলোক বা দিহা নামেই হওক টোকাৰী নামৰ কাৰণে তেওঁলোক বিখ্যাত গতিকে আমাৰ নামনি অসমত যে ওজাপালিটো পায় নাগাৰা নামটো পায় তাৰ ওপৰত মই এইটো কাম কৰিছিলোঁ যে দিহিঙে দীপাঙে কটনা ফুৰিলোঁ তোৰে মান শুনি কতোতে নাপালোঁ তোৰে ঐ কৃষ্টি বিশ্বত উজলিছে লুইতৰ চাপৰি ৰিঙিয়াই মাতিছে এইটো স্থায়ীটো মই লিখা আছিলে যে আমাৰ ওজাপালি নাগাৰা নাম এইখিনি যে বিশ্ব দৰবাৰত যে চহকী কৰি যে জিলিকি আছে তাৰ ওপৰত এইটো ধুনীয়া কথাংশৰে এই গোটেই গীতটি বৰ ভাল লাগিলে আচলতে আৰু গোটেই গীতটিত আপুনি গোটেই কৃষ্টি সংস্কৃতিখিনি ইমান ধুনীয়াকৈ ফুটাই দিছে সাজপাৰখিনিও ইমান ধুনীয়াকৈ বৰ ধুনীয়াকৈ খুব ভাল লাগিছে আৰু মই মানে যিখিনি মানে আধুনিক গীতৰে কাম কৰিছোঁ কিন্তু তাতে যেনে তেনে লোকসংগীতটো মই তাত মানে হেৰি কৰা যায় কৰা যায় মই কিছুদিন আগতে এটা গীত কৰিছিলোঁ আমাৰ ননৈ নোৱানৈ মংগলৈ বুলি গান এটা আছিলে তাতো কিন্তু মই তাতে ভোৰতাল সত্ৰীয়া গোটেইখিনি সোমাই দিয়া গৈছে ইটোতো তেনেকৈ গোৱা কৰিছিলোঁ এনেকৈ আৰু কিবা কিবি কৰি থাকোঁ আৰু নিশ্চয় তথাপি কিবা কিবি বুলি যদিও কৈছে আপুনি নিশ্চয় খুব ভাল কাম এটা কৰি আছে এইটো কৃষ্টি সংস্কৃতিৰ লগত জড়িত থকা কামবোৰ সকলোৱে কয় কিন্তু প্ৰেক্টিকেলি কৰাটো বহুত কথা আচলতে কাৰণ কোৱাটো আৰু কৰাটো বহুত পাৰ্থক্য থাকে গতিকে মই মানে নাগাৰা নামটো যদিও মই গাওঁ মানে মই বাকীখিনিতো মই অলপ বেছিকৈ মানে মাথা মাৰি আছোঁ মনোযোগো দি আছোঁ কিছুদিন আগতে মই লোকগীতৰ অনলাইন কম্পিটিশ্যন এটা পাতিছিলোঁ গোটেই সেইটো মানে গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষতে প্ৰসাৰিত হৈ গ'ল লোকগীত অনলাইন কম্পিটিশ্যন এটা তাত মানে এনেকুৱা মানে সুবিধা এটা দিলোঁ লোকগীতৰ যিহেতু শিল্পীবিলাক কমি গৈছে মানে আগৰখিনি আছে নতুন প্ৰজন্মৰ লোকগীতটো খুব কমকৈ আদৰি লয় আৰু মঞ্চটো মানে কি হয় লোকগীতটো মানে খুব গাই ভাল লাগে কিন্তু আপুনি যদি মঞ্চত যায় কি গাব আমাৰ গাঁৱৰ লোকগীত তেতিয়া অলপ সময় ৰাখিছিলে আগতে তেনেকুৱা আছিলে কিন্তু যেহেতু লোকগীত বুলি কৈছে আপুনি মই যেহেতু হেৰি হয় অলপতে আপুনি জুবিনদাৰ কাৰণে এটা খুব ধুনীয়া লোকগীত তেখেতৰ আশীৰ্বাদ কামনা কৰি পেলাই মই এটা গাইছিলোঁ খুব ধুনীয়া আছিলে আমি সেইটো এবাৰ শুনি লওঁ নেকি নিশ্চয় 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 বান্ধৱহে কোনদিনা গোকুল সারিয়া গুইলা
ফুলসারিয়া গইলা প্রাণ যদুরাই রাই বান্ধব হে কোনদিনা আহিবু হরি কোনদিনা আহিবু হরি গুপি হব অসন্তোষ নকৰা মন অল্পকালে আহিবু হৰি ও কিয়া ৰে বান্ধ অল্পকালে আহিবু হৰি কান্দা গুপি হব অসন্তোষ নকৰা মন অল্পকালে আহিবু হৰি ও কিয়া ৰে বান্ধ অল্পকালে আহিবু হৰি বিৰহে গোপিনী কান্দে বিৰহে গোপিনী কান্দে কৃষ্ণৰ গুণ গাই গাই বান্ধৱ হে কোনদিনা আহিবু হৰি কোনদিনা আহিবু হৰি সহস্র গোপীর মাঝে আমি রইলু এই স্থানে কয়ু আমাক কৃষ্ণর বাতরি ও কিয়া রে বান্ধ কয়ু আমাক কৃষ্ণর বাতরি সহস্র গোপীর মাঝে আমি রইলু এই স্থানে কয়ু আমাক কৃষ্ণর বাতরি ও কিয়া রে বান্ধ কয়ু আমাক কৃষ্ণর বাতরি কৃষ্ণর নিমিত্তে আমার কৃষ্ণর নিমিত্তে আমার প্রাণ যাই উৰি উৰি বান্ধৱ হে কোনদিনা আহিবু হৰি কোনদিনা আহিবু হৰি কোনদিনা আহিবু হৰি খুব সুন্দৰ আৰু লোকসংগীত বুলি ক'লে আচলতে এটা অনুভৱটো অলপ বেলেগ নহয় নে সুভাষ দা আৰু ইমান মোৰ এনেকুৱা লাগিছে বহুত দিনৰ মূৰত লোকগীত শুনিছো জানা বহুত দিনৰ মূৰত আচলতে আৰু একেবাৰে সঁচা অৰ্থত যেটো মাটিৰ গোন্ধ থকা লোকগীত হেয়া নহয় আৰু মই কাৰণে
গ'লো আৰু উঠিবাহি গ'লোগে মই আচলতে পৰিৱেশটো হৈ গৈছে ইমান ধুনীয়া শান্ত আৰু আপুনি ইমান ধুনীয়াকৈ গাইছে ন লোকগীতটো মানে খুব ভাল লাগিলে চেষ্টা কৰিছোঁ খুব ভাল লাগিলে আপুনি কেনেকৈ এই চিন্তাটো আহিল বাৰু অ'কে মই ক'লোঁ নহয় মই মানে লোকগীতৰ এটা আধৰুৱা হৈ থাকিল মই লোকগীতৰ অনলাইন কম্পিটিশ্যন এটা পাতিছিলোঁ যিটো মানে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ প্ৰসাৰিত হৈ গ'ল মানে আমাৰ অসমৰ মানে য'ত ভাৰতবৰ্ষৰ বিভিন্ন জেগাত থাকে বিশেষকৈ মানে সামৰিক বাহিনীৰ জোৱানসকলে বেছিকৈ মানে সহায় সহযোগিতা আগবঢ়ালে মানে অনুষ্ঠানটো তেনেকুৱা আছিলে আপোনালোকে ডগৰ দোতৰা খোল বাঁহী চাৰিবিধ যিকোনো এবিধ বজাওক যাৰ মানে এবিধ নাই তিনিবিধ বজাও যাৰ তিনিবিধ নাই দুবিধ বজাও যাৰ দুবিধ নাই এবিধ বজাও যাৰ এবিধো নাই চাপৰিটো মাৰক কাৰণ প্ৰাচীন বাদ্য আমাৰ চাপৰি যেতিয়া কোনো মানে ওলোৱা নাছিল ইনষ্ট্ৰুমেণ্ট নাছিল তেতিয়া মানে আমাৰ প্ৰাচীন বাদ্য চাপৰি আছিলে গতিকে চাপৰিত মানে তাল লয় মানক গালেই হ'ল গতিকে বহুত 152জন মানে হেৰিয়ে প্ৰতিযোগী অংশগ্ৰহণ কৰিলে তাত মানে কি প্ৰথম দ্বিতীয় তৃতীয় মানে বছৰত অসুবিধা হৈ গ'ল যোৱাৰ কাৰণে কি হ'ল আমাৰ বিচাৰকসকলে কৰিলে কি প্ৰথম এজন ৰাখিলে দ্বিতীয় দুজন তৃতীয় মানে তিনিজন ৰাখিব লগা হ'ল গতিকে তাৰ লগতে বস্তুটো মানে লোকগীতটো অকণমান আগবাঢ়ি গ'ল এতিয়া নতুন ল'ৰাবিলাকে খুব ধুনীয়াকৈ লোকগীতবিলাক গায় আৰু তো প্ৰায় নিউজ চেনেলবিলাকো এতিয়াতো লোকগীতৰ এটা ভাল হেৰি দিছে আহিছে এটা আৰু মানে মই ঘিতে মাজতে সুধিছোঁ বাৰু যে আপুনি কৈছিলে যে ভাৰতলৈ অসমৰ বাহিৰলৈকেও এই প্ৰতিযোগিতা প্ৰসাৰ হৈছিলে বাহিৰৰ পৰা আহিছিলে নেকি বাৰু অহা নাই মোক অনলাইন মানে মোবাইলত গাই পেলাই মোৰ দিছিলে আৰু তাৰ পৰা হায়দৰাবাদৰ পৰা বহুতকেইটা টিভি চেনেলৰ পৰা মোলৈ শুভেচ্ছা বাণী পঠিয়াইছে মই ইউটিউবত আছে এইবিলাক থৈ দিছোঁ তাৰপাছতে জম্মু কাশ্মীৰ শ্ৰীনগৰ তেওঁলোকৰ ল'ৰাখিনিয়ে কি কৰিছে মানে প্ৰশাসনৰ বাধা আছে তেওঁলোকে কৈছে যে আমাৰ নামকেইটা প্ৰচাৰ নকৰিব মানে আমি সামৰিক বাহিনীৰ জোৱান বুলি কওক আমি অসমৰ পৰা অমুক জেগাৰ পৰা তেওঁলোকে ধুনীয়াকৈ গাই পেলাই তেওঁলোকে তাতে বাদ্যযন্ত্ৰ একো পোৱা নাই কিন্তু ধুনীয়াকৈ গাই পঠিয়াই দিছে লোকগীত বুলি ক'লে সকলোৰে এটা একাত্মতা একদম ধুনীয়া আৰু মানে মোক এতিয়া সকলোৱে মানে কৈ আছে যে লোকগীতৰ অনলাইন কম্পিটিশ্যনটো বন্ধ হ'ল আমাৰ লোকগীত আৰু লাগে কাৰণ শুনি থকা গীতকে শুনি থকা গৈছে মানে গ্ৰাম্যাঞ্চলৰ কিছুমান মানুহে ইমান ধুনীয়া গাব পাৰে তেওঁলোক কিন্তু প্ৰচাৰ প্ৰসাৰৰ বিমুখ হৈ আছে কিন্তু মোৰ ইউটিউবত মানে আমাৰ গ্ৰাম্যাঞ্চলৰ মানুহখিনি বেছিকৈ মানে অলপ প্ৰাধান্য দিয়া হৈছে মানে লোকসংগীতখিনিক বেছিকৈ প্ৰাধান্য দিয়া হৈছে আৰু আপুনি যেনেকৈ ক'লে এতিয়া হায়দৰাবাদৰ পৰা পঠাইছে অসমৰ লোকগীত হায়দৰাবাদ জম্মু কাশ্মীৰ শ্ৰীনগৰ এইবিলাকৰ পৰা পঠাইছে এইটো আমাৰ সকলোৰে কাৰণে এইটো এটা খুব ভাল কথা আৰু আপুনি ভাল পদক্ষেপ এটা লৈ এইখিনি কাম কৰিছে আৰু তেতিয়াই মানে কি তাৰ কিছুদিন আগত মানে জুবিনদাৰ অসুস্থ হৈ গৈছে মানে আশুআৰোগ্য কামনা কৰিছে তেতিয়া মই ভাবিলোঁ তেখেত যিহেতু সংগীতৰ মানুহ গতিকে মই ভাবিলোঁ যে এটা গানেৰে তোক মই এটা মানে প্ৰাৰ্থনা জনাওঁ গতিকে আমিবিলাক মানে গোপীবিলাক ভাবিছোঁ তেওঁ কৃষ্ণ গতিকে তেওঁ গকুল চাৰি গুচি গ'ল মানে অসম এৰি পেলাই তেওঁ বাহিৰত মুম্বাইত চিকিৎসাধীন হৈ আছিলে গতিকে আমাৰ এতিয়া অৱস্থা কি আমি অনুৰাগীনে খেতিৰ ওপৰত মানে তাত আছে যে বিৰহে গোপিনী কেন্দ্ৰে কৃষ্ণৰ গুণ গাই তেখেতৰ বিৰহত আমি কেনেকৈ খুব ধুনীয়াকৈ আপুনি প্ৰকাশ কৰিছে গোটেই গানটো হয় যি নহওক আপুনি মূলতঃ নাগাৰা নামৰ পাঠক হিচাপে জনপ্ৰিয় নহয় জানো নাগাৰা নামৰ ক্ষেত্ৰখনত জনপ্ৰিয় বুলি মানে মই কি ক'ম এতিয়া মই ইমান জনপ্ৰিয় নহয় মই জাষ্ট এনে আৰু কৰি আছোঁ তথাপি অলপ আগেও ক'লো সেই কথাটো যে আপোনাৰ যিহেতু ইমান দিনলৈকে বুকিং হৈ আছে আপুনি জনপ্ৰিয় বুলি নিশ্চয় গম নহয় জানো মঞ্জুস্না মই ভাল পাওঁ মানে নাগাৰা নামটো বিৰাট ভাল পাওঁ লোকগীতটো ভাল মানে লোকসংগীতৰ আটাইখিনি বস্তুৱে ভাল পাওঁ আধুনিক গীতো বেয়া নাপাওঁ ভালেই পাওঁ কিন্তু এই জোখৰ গীতেহে ভাল পাওঁ বেছি ভাল পাওঁ নাগাৰা নামৰ লগত যিহেতু আপুনি আগৰে পৰা জড়িত 2001 চনৰ পৰা আপুনি জড়িত বুলি ক'লে আপুনি নাগাৰা নামক লৈ পিনে ভৱিষ্যতৰ পৰিকল্পনা কি আপুনি ভৱিষ্যত পৰিকল্পনা বহুতেই আছে যে নাগাৰা নামৰ এখন মানে খুব ভাবি আছোঁ যে মানে কম দিনৰ ভিতৰতে মানে নাগাৰা নামৰ প্ৰশিক্ষণ দিয়াকে মই নিদিওঁ অভিজ্ঞ মই শিল্পীবিলাকক মাতিম খুব ডাঙৰ ডাঙৰ শিল্পী আছে অসমত ৰামচৰণ ভৰালীদেৱ আছে কৈলাশ তালুকদাৰ মোৰ গুৰু কৈলাশ তালুকদাৰ দেৱ অচ্যুত ডেকা ছাৰ তেখেতে যিয়ে নেকি ৮০টাতকৈ অধিক তেখেতে নাগাৰা নাম লিখিছে আৰু তেখেতে লিখা প্ৰায়বিলাক নাগাৰা নাম কৈলাশ তালুকদাৰ দেৱে চাইট বৰকচিত আকাৰে উলিয়াইছে গতিকে
তেওঁলোকক খুব অভিজ্ঞ মই শিল্পীবিলাকক মাতিম এখন স্কুলো কৰিম কৰি তাত মানে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক তাতে মাতিম মাতি তেনেকুৱা আৰু নাগৰো ধুনীয়া ভাল নাগাৰা বজোৱা মানুহ আছে তেওঁলোকক মাতি পেলাই নাগাৰা কেনেকৈ কোনটো ষ্টাইলত বজাব লাগে নতুনবিলাকে শিকিব এনেকুৱা আৰু কিবা কিবি আছে আপুনিতো যথেষ্ট ঠাইলৈ গৈছে নাগাৰা নাম পৰিৱেশন কৰিবৰ কাৰণে অসমৰ বিভিন্ন ঠাইত অসমৰ বিভিন্ন জেগাত উজনি অসমৰ প্ৰায় জেগাতে গাইছোঁ ভাৰতবৰ্ষতো মই মানে মোৰ সৌভাগ্য মাজুলী আউনীআটী ক্ষেত্ৰৰ পৰা আমাৰ নিৰ্বাচন কৰিলে যে দিল্লী ছত্ৰপুৰত নাগাৰা নাম গাব লাগে তেতিয়া মানে কি হ'ল মোৰ গুৰু কৈলাশ তালুকদাৰ তেখেতে পাঠক হ'ল আৰু তেওঁ শিকোৱা কেইজনমান মানে পালি হিচাপে ল'লে তেওঁৰ লগৰ পালি কেইজনমানক ল'লে তেওঁ যিবিলাক নাম শিকালে তাৰ ভিতৰত ময়ো আছিলোঁ আৰু মোৰ নামটো মাজুলী আউনীআটী ক্ষেত্ৰৰ পৰা নিৰ্বাচন কৰিলে মাজুলী আউনীআটী ক্ষেত্ৰত মই বহুবাৰ নাম পৰিৱেশন কৰিছোঁ প্ৰফেছৰ ডক্টৰ শ্ৰী পীতাম্বৰ গোস্বামীদেৱে মোক তেওঁ নিৰ্বাচন কৰিলে আৰু ব্ৰহ্মপুত্ৰত যে এখন বৰ্ণিল সাংস্কৃতিক সমাৰোহ পাতিছিল তেওঁলোকে আউনীআটী ক্ষেত্ৰৰ উত্তৰ গুৱাহাটীত তাতো মই নাগাৰা নাম পৰিৱেশন কৰিছোঁ মাজুলীৰ ভাওনা সমাৰোহত মই নাগাৰা নাম পৰিৱেশন কৰিছোঁ সিফালে দুলীয়াজান কিবা কিবি এনেকুৱা এইবিলাক চব কৰিছোঁৱে আৰু ভাৰতৰ মানে দিল্লী ছত্ৰপুৰত তাতে মানে মাজুলী আউনীআটী ক্ষেত্ৰৰ পৰা আউনীআটী ক্ষেত্ৰৰ অসম নাম সমাৰোহ পাতিলে তাত মানে আমাক মানে তাতে নিমন্ত্ৰণ জনালে তাতে মই কৈলাশ তালুকদাৰদেৱৰ লগত পালি হৈ পেলাই নাম পৰিৱেশন কৰিছোঁ আৰু মানে আমাৰ কাৰণে গৌৰৱ আপোনালোকৰ কাৰণে গৌৰৱ অসমৰ নাগাৰা নাম প্ৰথমবাৰৰ কাৰণে কৈলাশ তালুকদাৰদেৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে আৰু এইখিনিতে হেৰি আপুনি অলপতে আমি গম পাইছোঁ ন সকলোৱে যে আপুনি কিবা এটা তেতিয়াও মই নাম গাইছিলোঁ মই 2017 বৰ্ষত ডক্টৰ আম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় বঁটা পালোঁ এইটো নাগাৰা নামৰ কাৰণে মোক নিৰ্বাচন কৰিলে আৰু তাতে দিল্লী ছত্ৰপুৰত নাছিলে এই কি বুলি কয় য'ত মানে ডক্টৰ আম্বেদকাৰ কলাশ্ৰী এৱাৰ্ড য'ত দিছিলে তাৰ প্ৰেক্ষাগৃহত কিন্তু মই নাগাৰা নামৰ মই বঁটাটো লোৱাৰ সময়ত মই নাগাৰা নামৰ এফাকি গাইছিলোঁ আৰু মই মহাপুৰুষ মাধৱদেৱ বিৰচিত কাকতি ঘোষাটো দুফাকি তাত গাইছিলে আপুনি যেটো ক'লে দিল্লীত নাগাৰা নাম পৰিৱেশন কৰাৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ সময়ত আপুনি এই তাল নাগাৰা এই গুটেবোৰটো বাদ্য লৈ গৈছিল চাগে তালৈকে গুটেখিনি দায়িত্ব লৈছিল আপোনালোকে পৰিৱেশন কৰিছিল তাতে মানে কি হ'ল তাত মানে বৈজয়ন্তী বাইদেউ নাম পৰিৱেশন কৰিছিলে তাত কি কৰিলে মানে নাগাৰাবিলাক আমি ট্ৰেইনত গৈছিলোঁ আমাৰ নাগাৰাবিলাক বহুত ডাঙৰ হয় গতিকে ইমানটো ডাঙৰ নাগাৰা নাযায় তেতিয়া অলপমান নাগাৰা চাইজটো সৰু কৰি পেলাই ট্ৰেইনত মানে ভৰাই লোৱা গৈছে আৰু মানে কি কম মানে সেইটো অভিজ্ঞতাৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰো দিল্লীত তাতে দিল্লীত নাগাৰা নাম হয় এটা খুব অনন্য অভিজ্ঞতা বহুত ডাঙৰ মানে গৌৰৱ আপোনালোকৰ চাগে যেতিয়া আপুনি প্ৰদৰ্শন কৰিছিলে তেতিয়া চাগে আপোনালোকৰ এটা বুকুখন ফুলি গৈছিল চাগে মানে মোৰ নামটো যেতিয়া আহিলে তাতে হ'ল মই কৈলাশ তালুকদাৰৰ লগতো যাব লাগে মানে আউনীআটী ক্ষেত্ৰৰ পৰা নিৰ্বাচন কৰিলে মোৰ মানে বহুত ভাল লাগিছে আৰু এইখিনিতে হয় নৰ্থ ইষ্ট আপুনি কৰবাত ইফালেটো গৈছে নৰ্থ ইষ্টৰ সাইডে কৰবাত কৰিছিলে নেকি মই ইফালে কৰিলো অৰুণাচলত কৰিছিলো মানে এজন আৰ্মিৰ অফিচাৰ এজনৰ ঘৰতে ৰাজহুৱা জাগাত দিছিলে আৰু সিফালে তাতে এই নাগালেণ্ডৰ এইটো ঘটকছ পাৰ্ক বুলি এখন জাগা আছে তাতো মই অনুষ্ঠান পৰিৱেশন কৰিছো নাগালেণ্ডৰ হয় তাতে কৰিছো আৰু যদি পৰিস্থিতি ঠিকা থাকিলে হয় তেতিয়া মোৰ মানে অনুষ্ঠান হেৰিত আছিলে গোৱাত মোৰ লোকগীতৰ অনুষ্ঠান তেওঁলোকে নেটত চাই পেলাই লোকগীতৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিলে কিন্তু তাত মানে এই পৰিস্থিতিটো অলপ বেয়া কাৰণে যাব নহ'ল মানে আশা কৰিছো এইবোৰ হৈ থাকিব লাহে লাহে গোটেইখিনি নিশ্চয় হয় আৰু দুৰ্গা পূজাত মোৰ কলিকতাত আছিলে কিন্তু দুৰ্গা পূজাটো এবাৰ অলপ একো নাই নেক্সট টাইম নিশ্চয় হ'ব আৰু আপোনালোকৰ ইয়াতো মই আগতে চিয়াগীত গাই থৈ গৈছিল খুবেই ভাল কথা হয় কথাখিনি ওলাইছে যেতিয়া বহুত ভাল লাগিছে আপোনাৰ পৰা এইখিনি কথা জানি এইখিনিতে চাই লওঁ আহকচোন আপোনাৰ আৰু এটা নতুন বেলেগ ভিডিঅ' এটি চাই লওঁ উজ্জ্বলত নামিলা জল নাৰায়ণ পথাৰত গাজিলা ধান বৰদোৱা থানতে শংকৰ উপজিলা প্ৰচাৰিলা হৰি নাম প্ৰচাৰিলা হৰি নাম কীৰ্তন দশত আছে শংকৰ গুৰু ৰত্নাৱলী ঘোষাত মাধৱ দুজনাৰ অৱদান অসমীয়াৰ প্ৰাণ সবেলুৱা
খুব বেলেগ এটা অভিজ্ঞতা নহয় নে মানে কি হ'ল ক'ত গৈছিলে বাৰু মই দাৰ্জিলিং গৈছিলোঁ মই একদম নিজে গাড়ী চলাই গৈছোঁ দাৰ্জিলিঙলৈকে দাৰ্জিলিং তাৰপিছত মই এটা ভাল ড্ৰাইভাৰ মানে গম পাইছোঁ একেধৰণে তাৰপিছতে দাৰ্জিলিং একদম ওপৰলৈ গ'লো গৈ পেলাই ভাবিলোঁ মোৰ মানে কি হ'ল য'তে যাওঁ ত'তে মানে কি মোৰ কথাটো হ'ল কি নাগাৰা নামটো লোকগীতৰ প্ৰচাৰ হ'ব লাগে দাৰ্জিলিঙত গ'লো মই বোলো ইয়াতে যেনে তেনে নাগাৰা নাম এটা গাই থৈ যাওঁ ইয়াতে নাগাৰা নাম নামাতে কেতিয়াও এই যিয়ে চাহ তুলি আছিলে এই বাইদেউ কেইজনীমান আমাৰ মোক কৈছে মই তাতে অসমীয়া কওঁতে গম পাইছে যে অসমৰ পৰা আহিছা নেকি ভাঙা ভাঙা অসমীয়া হয় কোন জেগা বোলে মোৰ চিপাঝাৰৰ ঘৰ ক'লে মোৰ ঘৰটো কলাইগাঁৱত কি কয় টংলা কলাইগাঁৱত হয় বোলে মোক ইয়াতে বিয়া দিলে আমাৰ ঘৰৰ মানুহ চব বিলাক মৰি গ'ল মই ইয়াতে থাকি গ'লো মোক বেয়াও লাগিলে তাৰপিছত মই নাম গাঁৱত মোক গম পাইছে তুমি নাম গোৱা নেকি মই গাওঁ মই চাপৰি মাৰিব জানো বোলে ইহঁতে নাজানে এনেকৈ কলজি আৰু তাৰপিছত তেনেকৈ গালোঁ তাৰপিছত যেতিয়া বগীবিলৰ দলংখন প্ৰথম উন্মোচন কৰিলে বগীবিল দলং চাব গ'লোঁ মই বোলো ইয়াতেতো নাগাৰা নাম মতা নাই ইয়াতেও নাম গাই থৈ বগীবিলৰ দলঙত প্ৰথমবাৰৰ কাৰণে মই নাগাৰা নাম গাই থৈ আহিছোঁ ওপৰতে গাই থৈ আহিছোঁ আপোনাৰ লগত কোন আছিলে আৰু মোৰ লগতে মই গৈছোঁ আমাৰ খুৰা ল'ৰা এজন গৈছে মোৰ নাম শিকোৱা ল'ৰা এজন গৈছে আৰু মোৰ লগত আমাৰ জোন গৈছে মোৰ ৱাইফ গৈছে তেনেকৈ নিশ্চয় খুব ভাল লগা অভিজ্ঞতা এটি হ'ব চাগে আৰু দাৰ্জিলিঙত এনেকৈ ৰাস্তাত ৰৈ লোক সংস্কৃতি প্ৰচাৰ কৰাটো দম লাগিব তাকেতো মই মানে য'তে যাওঁ অসমৰ বাহিৰত য'তে যাওঁ যেনে তেনে নাগাৰা নামটো লোকগীতটো ওজাপালিটো এফাকি হ'লেও গাই থৈ আহোঁ মানে ইয়াতে প্ৰচাৰ হওক আৰু এইটোতো প্ৰমাণ লাগিব মইতো গালেইতো নহ'ব আৰু মই যদি এনেকৈ যদি ভিডিঅ' যদি নবনালে হয় আপোনালোকে যদি গম নাপালে হয় সেইকাৰণে মই ভিডিঅ'টো কৰি ইউটিউবত আপলোড কৰি মোৰ এটা ইউটিউব চেনেলো আছে সুভাষ নাথ এণ্টাৰটেইনমেণ্ট তাত মই বেছিকৈ লোকসংগীতৰ বস্তুবিলাকে আপলোড কৰোঁ তাতে সকলোখিনি পাব নিশ্চয় দৰ্শকসকলে নিশ্চয় চাব তাতে নতুন নতুন আমাৰ সংস্কৃতিখিনি দেখিবলৈ পাব নহয় জানো বহুত ভাল লগা কথা এটা হ'ব তেতিয়া আপুনি নাগাৰা নামৰ বাহিৰেও লোকগীতৰ শিল্পী তাৰপিছত ওজাও আপুনি ওজাপালি হিচাপেও আপোনাৰ নাম এটা আছে নহয় জানো ওজাপালি এই বিষয়ত আপুনি কি ক'ব ওজাপালিটো মই শিকিছোঁ আমাৰ গাঁৱৰে মোক যিজনে নাগাৰা নাম শিকাইছিলে প্ৰথম প্ৰয়াত জগত নাথ এই জগত দাদাই মোক প্ৰথমতে ওজাপালি শিকালে আৰু ওজাপালিটো মোক যেতিয়া মই গাঁৱত চৰ্চা কৰি থাকিলোঁ তেতিয়া আমাৰ মঙলৈৰ SP আছিলে সন্মানীয় শৰৎ ফুকন ছাৰ শৰৎ ফুকন ছাৰে বহুত সৰুতে মানে ওজাপালিটো দেখা পালে তেখেতে ক'লে যে এইটো ইমান ধুনীয়া দৰঙৰ এইটো ফক কালচাৰ তেতিয়া তেওঁ মানে বহুত ভাল পাইছে মোক ভাল পাই পেলাই কৈছে তুমি এনেকৈ SP অফিচলৈ যাবাচোন এনেকৈ কৈ থৈ গ'ল মোৰ দেউতাহঁতে লৈ গ'ল লৈ যোৱাৰ পাছত তেওঁ আমাৰ গোটেই ড্ৰেছটো দিছে আমাৰ মানে গোটেই ড্ৰেছটো দিছে তাৰপাছত মই যিবিলাক তাল বজাওঁ মানে সৰু সৰু তাল খুটি তাল কয় খুটি তালবিলাকো শৰৎ ফুকন ছাৰে দিলে তাৰপিছতে তেনেকৈ তেওঁ পূৰা দলটো পূৰা গঠন কৰি দিলে আমাৰ ওজাপালি দলটো আৰু মই বিভিন্ন জেগাত ওজাপালি গাই মই যেতিয়া 2005 চনত সাহিত্য সভা আমাৰ চিপাঝাৰত হৈছিলে তাতেও মই পৰিৱেশন কৰিছিলোঁ মানে দৰঙীয়া কলা কৃষ্টিখিনি প্ৰচাৰ কৰাৰ কাৰণে এটা এক্সট্ৰা মঞ্চ দিছিলে তাত মই পৰিৱেশন কৰিছোঁ আৰু গৈছোঁ দূৰত দূৰত কৰিছোঁ ৰেডিঅ'টো মই ওজাপালি পৰিৱেশন কৰিছোঁ তেনেকৈ ভাল প্ৰচেষ্টা আৰু আপুনি কৈছে আপোনাৰ বৌয়েও নাগাৰা নাম পৰিৱেশন কৰে আপুনি একেলগে বৌৰ লগত কেতিয়াবা নাগাৰা নাম পৰিৱেশন কৰিছে দুখনমান গোৱা গৈছে ভাল লাগে নে বেয়া লাগে বাৰু বঢ়িয়া ভাল লাগে ভালে লাগে আৰু আপুনি নতুন প্ৰজন্মৰ পাঠক হিচাপে আমি সাধাৰণতে নাগাৰা নামৰ পাঠক বুলি ক'লে ধৰক অকণমান বয়সস্থ ঠিকেই অকণমান বয়সস্থ পাঠকখিনিৰ কথাই মনলৈ আহে আপুনি যিহেতু নতুন প্ৰজন্মৰ পাঠক নহয় জানো কিবা ইন্টাৰেষ্টিং অভিজ্ঞতা নিশ্চয় আছে নতুন প্ৰজন্মৰ পাঠক হিচাপে নহয় জানো ইন্টাৰেষ্টিং অভিজ্ঞতা বহুতই আছে এটা যদি আমাৰ লগত শ্বেয়াৰ অকণমান এটা কওঁ মানে মোৰ মই অসমীয়াৰ মাহত যদি কওঁ মাঘৰ মাহটোত পুৰা কণ্টিনিউ মোৰ নাম থাকে বিহুৰ তেতিয়া থাকে আৰু কাতিৰ মাহটোত সম্পূৰ্ণ নাম থাকে মাঘত কি হ'ল মই মানে বেছিকৈ নাম নলবাৰী পাঠশালা চাইডত বেছিকৈ থাকে মাঘত কি হ'ল মাঘৰ 1 2 3 4টো গেপ আছে তাৰপিছত 5 6 7 আৰু ইফালে গোটেইখিনি আছে তাৰপাছতে 4টোত আৰু ধুনীয়াকৈ আৰু আজি ধুনীয়া টোপনি মাৰিম আৰু পুৰা ধুনীয়াকৈ শুই মেলি আছোঁ তাকে ইমান নাম আছে যেতিয়া আৰু শুইছোঁ ৰাতি পুৱতি নিশা মোটামুটি 4টামান বাজিছে মই মোবাইলটো চাওঁতে তো মোটামুটি 112টামান মিছ কল উঠি আছে 112টা মই কি জানো এনেকৈ মোবাইলটো এনেকৈ পিটিকি থাকোঁতে তেতিয়া মোৰ গুৰুদেৱ কৈলাশ তালুকদাৰদেৱে ফোন কৰিলে তাৰপিছত মোক ক'লে সুভাষ ক'ত আছা মই বোলে আছোঁ দিয়ক শুই আছোঁ কওক ৰাতি ক'ত নাম গালা মই ক'তো গোৱা নাই কি ক'তো গোৱা নাই এই ক'তোৱে গোৱা নাই নাই ক'তো গোৱা নাই যোৱা ৰাতি ক'ত নাম আছিল তুমি চোৱাচোন ৰাতি নাম নাই এতিয়া হ'ব তুমি নামটো চোৱাচোন বাৰু ক'ত আছে তাৰপিছত মই এনেকৈ চাই এগ্ৰিমেণ্ট পেপাৰ একদম পুৰণা যিখন এগ্ৰিমেণ্ট আছিলে চাওঁতে তেওঁলোকৰ ঘৰৰ ওচৰতে নামখন আছে 4 তাৰিখে মোৰ
মোৰ যিজন মোৰ লগত তেখেত আছিলে ৰূপেন ডেকা ছাৰ ৰূপেন ডেকা তেখেত পুথিমাৰীত ঘৰ খুব ডাঙৰ নমস্য শিল্পী খুব এজেড মানুহ তেখেত তাৰপিছত তেওঁৰ কথাটো হ'ল মানে তেওঁক এনেকৈ গালি পাৰি নাথাকিব সমিতিয়ে গালি পাৰিব দিয়কচোন তেওঁ কৈছে যে গালি পাৰি নাথাকিব কিবাটো বিশেষ অসুবিধা হ'ব পাৰে গাড়ী ঘোঁৰাৰো কিবা প্ৰব্লেম থাকে কাৰণ ইমান ফোন কৰাৰ পিছতো মানুহজনে ফোনটো ৰিচিভ কৰা নাই 112টা মিছ কল ধেমালি নহয় মুঠেও তাৰপাছত সেইখিনি আছিলে ঘগ্ৰাপাৰৰ দলুৱা বুলি কয় গাঁওখনৰ তাৰপাছতে মই ক'লো যে মোৰ এনেকৈ লগালগ ফোন কৰিলোঁ বোলে হয় মোৰ একদম ভুল হৈ গ'ল যে 2 বছৰ আগতে যিখন নাম ৰাখি থোৱা আছিলে কাৰণ 2 বছৰ আগতে বুকিং হৈ আছে আৰু আগদিনাখনে 3 তাৰিখে মই সেইখন গাঁৱতো নাম গাইছোগৈ ওচৰতে তেওঁলোকৰ কোনো মানুহে মোক একো ইনফৰমেশ্যন দিয়া নাই বা এখন চিঠিও দিয়া নাই এবাৰ খবৰ কৰিব লাগিছিল তাৰপিছতে মই সেনেকে হেৰি হ'ল আপুনি নিশ্চিন্ত হৈ আছিল নিশ্চিন্ত হৈ থাকিলো আৰু ইফালে ইমান কণ্টিনিউ কাম কৰি থাকিলে এদিন ৰেষ্ট বুলি ক'লে ভাল লাগিছে আৰু মোৰ কিন্তু বাৰে বাৰে ভাবি আছো যে 4 তাৰিখটো কিয় গেপ হ'ল ইমান দিনটো গেপ নহয় মানে মাঘৰ মাহটো গোটেই নাম থাকে কিবা কাৰণ হ'বও পাৰে এনেকে গ'ল তাৰপাছত কমিটিৰ মানুহে ফোন কৰিলে বোলে কি হ'ল মই কৈ দিছোঁ বোলে এনেকুৱা কথা আপোনালোকে গোটেই মানুহখিনি থাকিব মই যাম তাৰপিছত মই নিজে গ'লোঁ তেওঁলোকক ক্ষমা বিচাৰি মই নিজে পানিছমেণ্ট ল'লোঁ 2 বছৰ মই ফ্ৰী নাম গাই দিছোঁ মই কৈছোঁ যে মই 2 বছৰ ফ্ৰী নাম গাই দিম তেতিয়া তেওঁলোকে কৈছে যে হয় আচলতে এওঁৰ ভুল নাই সেইটো ইনফৰমেশ্যন লাগে আগদিনা আপোনাক যদি আগদিনা যদি কলটো কৰিলেহেঁতেন আপোনাৰ ধুনীয়াকৈ মনতো আহি যায় হয় হয় অসুবিধা নহয় তেনেকৈ কোৱাৰ কাৰণে মোৰ যি নহওক সেই গাঁওখনৰ মানুহখিনি নিশ্চয় সন্তুষ্ট মোৰ হৈ বিৰাট ভাল পায় আৰু বহুত ভাল পায় গোটেই তাৰে বহুত কেইজন পালি নাগাৰা নামৰ পালিও আহে মোৰ একে জেগাৰে নহয় চিপাঝাৰৰে নহয় বেলেগ বেলেগ বিভিন্ন জেগাৰ আছে বাইহাটা চাইলে আছে কুৰুৱা আছে মঙলৈ ইফালে ৰঙিয়া নলবাৰী এনেকুৱা জেগা গোটেই আমাৰ দলটো বৃহৎ দল নিশ্চয় খুব ভাল লাগিছে ন মঞ্জুষ্ণা কথাখিনি জানি আৰু মানে এনেকুৱা ঘৰুৱা টাইপে লাগি আছে ন কথাখিনি কৈ নাগৰা নামৰ একদম নাগৰা নামৰ এনেকৈ শুনি থাকিলে আৰু শুনিবলৈ মন যায় নহয়নে একেবাৰে ঘৰুৱা আচলতে নাগৰা নামৰ পাঠকে সদায় বিভিন্ন আখ্যান উপাখ্যানবোৰৰ কথা কৈ থাকে দেৱ দেৱীৰ কথা কৈ থাকে তেওঁলোকৰ জীৱনতনো কি হৈছিলে বা সমাজ জীৱনৰ অইন মানুহসকলৰ জীৱনতনো কি হৈ আছে সেইবোৰ কৈ থাকে কিন্তু নিজৰ জীৱনটোৰ বিষয়ে কেতিয়াও নকয় সাধাৰণতে আজি আমি তেওঁৰ নিজৰ জীৱনটোৰ বিষয়ে জানিবলৈ পাইছো খুব ভাল লাগিছে জানি আৰু আপুনি ক'লে এইটো বাৰু বেয়া অভিজ্ঞতা নহয় কিন্তু অকমান যেনিবা এনেকুৱা হৈ গৈছিলে নেকি যে অলপ ফানি টাইপ বা তেনেকুৱা টাইপ কিবা এক্সপেৰিয়েন্স আছে নেকি তেনেকুৱা তো হয় বাৰু নামত বহুত জমনিবিলাক গাই থকা মাজতে কোনোবাই চিঞৰি দিয়ে নেকি কিবা দিয়ে বহুতে দিয়ে কিছুমানে ভাল পায়ো দিয়ে বেয়া পায়ো দিয়ে কিন্তু বেয়া পালো আৰু ইমান সেইটো ইমান গুৰুত্ব দি থকা নাযায় আৰু ফানিটো হৈয়ে থাকে আৰু সেইটা মই ফলাকে সুধি দিওঁ যেহেতু তাই অলপ আগতে কৈছে যে ইয়াং জেনেৰেশ্যনৰ আপুনি এজন পাঠক কিবা ছোৱালী তোৱালী অলপ খুব ভাল প্ৰশ্ন ডেফিনেটলি এইটো হ'বই যেন লাগে তো কেনেকুৱা আপোনাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় বাৰু যেহেতু আপোনাৰ বৌ আছে ঘৰত বহি খুব ভাল ঠাইত প্ৰশ্নটো কৰিছে মঞ্জুষ্ণা ইমান ইনডাইৰেক্টলি কৈ থাকিলে নহ'ব তেওঁলোকতো মোৰ দৰ্শক নে দৰ্শকে এইটো বুজি পাইছো বাৰু মানে নাম গাই উঠাৰ পাছত বহুত মাহী হয় বহুত পেহী হয় বহুত ভণ্টি হয় আৰু বেলেগ একো হৈ যায় আৰু মুঠতে কিন্তু মুকলিকে ক'বলৈ অসুবিধা নহয় ফোন নম্বৰ আজিকালি যেহেতু ফোনৰে ফোনটোতো মোৰ গোটেই ছ'চিয়েল মিডিয়াতে আছে যোনে মাৰি দিলেও পোৱাকে থৈ দিছোঁ নাম্বাৰটো মানে এটা মোৰ অলপ পাৰ্চনেল নাম্বাৰ আছে আৰু এটা সমবায়ী টাইপত আছে এনেকুৱা কলবোৰ কিমান আহে বাৰু বহুত আহে ন বহুত ৰিয়েকশ্যন কেনেকৈ যায় বাৰু বৌ ৰিয়েকশ্যন কেনেকুৱা হয় বাৰু নাই তেনেকুৱা নহয় আমাকতো চব মানে প্ৰগ্ৰেমৰ কাৰণে ফোন কৰে বা বিভিন্ন মানুহেতো শুভেচ্ছা জনাবৰ কাৰণে মানে ভাল পায় সেইকাৰণে ফোন কৰে তাতে একো সেনেকুৱা একো নাই মানে ভালে আৰু অকণমান ব্যক্তিগত ৰুচিবোধৰ কথা এটা সুধো আপুনি পাঠক হিচাপে যিহেতু নাম এটা আছে আপোনাৰ আপুনি ড্ৰেছটো সেইমতে মেইনটেইন কৰি থাকিবলগীয়া হয় নহয় জানো বিভিন্ন সময়ত আপুনি তেনেকুৱা হয় মানে মোৰ যদি লোকগীতৰ অনুষ্ঠান থাকে আৰু যদি মোৰ নাগাৰা নামৰ অনুষ্ঠান থাকে তেতিয়াহ'লে এনেকৈ যাওঁ আৰু বাকী সময়ত কিন্তু এনে বাকী সময়তো আপুনি বেলেগ ড্ৰেছ পিন্ধিবৰ কাৰণে অকণমান কেতিয়াবা ধৰক নাই ভালে লাগে ভাল লাগে কিন্তু মোৰ একদম প্ৰিয় হ'ল এইটো ড্ৰেছ
প্ৰিয় এইটো সেইটোৱে সুধিব বিচাৰিছো আচলতে আপোনাৰ প্ৰিয় কোনটো যেহেতু আপুনি নতুন প্ৰজন্মৰ এগৰাকী ব্যক্তি নহয় জানো নতুন প্ৰজন্মৰ ব্যক্তি হিচাপে এই ড্ৰেছটো প্ৰিয় বুলি প্ৰিয় প্ৰায় অনুষ্ঠানবিলাক এনেকৈ আধ্যাত্মিক অনুষ্ঠানবিলাকত মাতে আৰু বেছিকৈ মানে মই এইখিনিয়ে পিন্ধি থাকিব লগা হয় হয় আচলতে সেই মৰমটো আহি যায় মই তাতে দিল্লীত এৱাৰ্ড লোৱাৰ সময়তো মই এইটো ড্ৰেছতে থাকিলো সেইটো বেছি ধুনীয়া গতিকে গোটেই ফৰেনাৰবিলাকে মোৰ লগতে চেলফি উঠি আছে নিশ্চয় আৰু যিহেতু হেৰি চিপাঝাৰৰ ল'ৰা তাৰে মানুহ গতিকে খোৱা ৰুচি নিশ্চয় আছে কি খাই ভাল পায় বাৰু চবতকৈ বেছি বেছি আমাৰ যেটো থলুৱা আমাৰ ভাত তাৰপাছতে খাৰটো একদম পুৰা এটোটো হ'বই লাগিব দৰঙৰ জিন্দাবাদ দৰং জিন্দাবাদ খাৰ হয় খুব ভাল লাগিল আৰু ইমান ধুনীয়াকৈ ইমান মানে একদম কেজুৱেলি কথা পাতিলো ন আজি আৰু এটা খুব ধুনীয়া সময় পাৰ কৰিলো আচলতে সুভাষ দা মোৰ খুব ভাল লাগিছে ইমান ধুনীয়াকৈ যে সময়টো গুচি গ'ল আৰু ইমান পটককৈ টাইমটো গুচি গ'ল আচলতে অনুভৱ হোৱাই নাই আৰু কিন্তু বহুত কথা পাতিলো বহুত কথা জানিব পাৰিলো আমাৰ দৰ্শকসকলেও নিশ্চয় আজি বহুত কথা আপোনাৰ বিষয়ে জানিলে আৰু যোনে যিসকলে গমো পোৱা নাছিলে অলপ বহুতেই জানে বাৰু তথাপিও যিসকলে অকমান গম পোৱা নাছিলে আজি খুব ভালকৈ জানিলে যিহেতু আপুনি গোটেইখিনিয়ে সাধনা কৰি আছে বৰ্তমান সময়ত গতিকে আগন্তুক দিনবোৰতো এনেকৈ কৰি থাকক অসমৰ লগতে অসমৰ বাহিৰলৈকে আমাৰ নাগাৰা নাম ওজাপালি সেই সকলোবোৰ লৈ গৈ থাকক গতিকে শেষত আপুনি আমাৰ দৰ্শকসকলৰ বাবে যদি কিবা অলপ কৈ দিয়ে দৰ্শকসকলক মই প্ৰথমতে মোৰ বয়সতকৈ যিখিনি মানে ওপৰত আছে সকলোকে মই সেৱা জনাইছোঁ আপোনালোকে নাগাৰা নাম চাই থাকিব মোতকৈ তলৰখিনি কনিষ্ঠসকলক কৈছোঁ তোমালোকে নাগাৰা নাম শিকিবা জুনা নাম শিকিবা ওজাপালি শিকিবা দিহা নাম শিকিবা টোকাৰী নাম শিকিবা তেতিয়াহে আমাৰ এই কৃষ্টি সংস্কৃতিবিলাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব নিশ্চয় খুব এটা ভাল কথা আৰু এই কৃষ্টি সংস্কৃতিখিনি জীয়াই ৰখাটো আমাৰ নৱপ্ৰজন্মৰ কৰ্তব্য নহয় কৰ্তব্য আৰু খুব ভাল এটা মেছেজ দিলে বহুত পুনৰবাৰ বহুত বহুত ধন্যবাদ সুভাষ দা আৰু এনেকৈ ইমান ধুনীয়া সময়কণ মোকো মাতি আনি যে ইমান ধুনীয়া এটা দূৰদৰ্শন কেন্দ্ৰত যে মোক ইমান ধুনীয়া এটা সুবিধা দিলে তাৰ কাৰণে গোটেই কৰ্মকৰ্তা বিষয়ববীয়া আটাইবিলাককে মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত ক্ষমা জনাইছোঁ তোমালোককো বহুত বহুত ধন্যবাদ মৰম কৃতজ্ঞতা জনাইছোঁ আৰু যিহেতু আমি বিদায় দিমেই এতিয়া কিন্তু আমি শেষত এটা সৰুকৈ পৰম্পৰা কৰোঁ আৰু সেইটো হৈছে চেলফি যেটা আজিকালি নহ'লে নহয়ে গতিকে এখন চেলফি লওঁ চেলফিৰ কাৰণে সদায় ৰেডি আমি নহয় জানো এনি টাইম ৰেডি আমি নিশ্চয় থেংক ইউ ছ' মাছ পুনৰবাৰ বহুত বহুত ধন্যবাদ আজি আমাৰ মাজত আহি ইমান কণ সময় আমাক দিয়াৰ কাৰণে পুনৰ লগ পাম সুভাষ দা আহিব পুনৰ আমাৰ মাজলৈ ধন্যবাদ তেনেহ'লে আজিলৈকে বিদায় দিছোঁ তেতিয়াহ'লে ন সংগীতা ধন্যবাদ ধন্যবাদ দৰ্শকসকল এয়া আছিল আজি আপোনালোকৰ মাজত আমাৰ সকলোৰে মৰমৰ সুভাষ নাথ দা আশা কৰিছোঁ আজি এই খণ্ডটি আপোনালোকে খুবেই ভাল পালে পুনৰ আপোনালোকৰ মাজলৈ আহিম আমি এগৰাকী নতুন অতিথিলৈ তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ মৰমৰ অনুষ্ঠান সুপ্ৰভাত অসম আপোনালোকৰ মৰমৰ চেনেল ডি অসমত এই একে সময়তে প্ৰতিদিনে ৰাতিপুৱা তেনেহ'লে আজিলৈ মাগিছোঁ বিদায় নমস্কাৰ